হাই ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? ভালে আছেনে? মোৰো ভালে। আজি দিনটোনো মোৰ কেনেকৈ গ'ল তাকে আপোনালোকৰ আগত অকণমানকৈ থুলমূলকৈ দেখাব খুজিছোঁ। মোৰ যে সৰুকৈ পাৰ্লাৰ এখনত যে মই থাকোঁ, এই পাৰ্লাৰখনৰ আজিনো কি কি কৰিলোঁ তাকে দেখাইছোঁ। এয়া আৰু ডেইলি কৰা কামখিনি সৰুকৈ এটা দুটাকৈ হ'লেও দেখাব নোৱাৰোঁ, কাৰণ সকলোৱে ছ'চিয়েল মিডিয়াত ওলাব নোখোজে, অনুমতি নাপালে নোৱাৰি। এয়া আমাৰ আণ্টি ৰীণা ডেকা বৰুৱা আণ্টি। এই আণ্টি চুলি কালাৰ আৰু ফেচিয়েল সকলোখিনি কৰে। এয়া এৰ'মা গ'ল্ড ফেচিয়েল আণ্টিয়ে কৰে। ইয়াত ক্লিনজিং স্কাৰ্ব, মাছাজ ক্ৰীম, মাছাজ জেল আৰু পেক, এইখিনি আণ্টিক ষ্টেপ বাই ষ্টেপ কৰি দিছোঁ, কাৰণ নিজে ভিডিঅ' কৰিছোঁ কাৰণে ইমান ভালকৈ কৰিব পৰা নাই আৰু দেখাব পৰা নাই। আৰু বেছিকৈ দীঘল হ'লেও আপোনালোকৰো আমনি লাগিব, সেয়েহে ইমান দীঘলকৈ দেখুওৱা নাই। একেবাৰে লাষ্টত শেষৰখিনি ভালকৈ দেখাম আৰু স্কাৰ্ফ এয়া এতিয়া মাছাজ ক্ৰীমটো কৰি আছোঁ। কৰি মই আকৌ জেলখিনি মাছাজ কৰি এয়া হৈ গ'ল। হৈ এতিয়া পেক লগাম। পেক লগোৱাৰ পিছত শুকোৱাৰ আগতে প্ৰতিমা বাইদেউ এজনক কৰালে, এতিয়া আৰু এজন ক্লাইণ্ট আছে, এয়া বহি আছে, এইজনে ফেচিয়েল কৰিব। আৰু কি কৰিব? হেয়াৰ স্পা হেয়াৰ স্পা কৰিব। জলদি কৰক, আৰু ময়ো লাইনত আছোঁ। মই ফেচিয়েল হৈ মেলি এয়া ৰেডি হ'ল। আণ্টি হৈ গ'ল। হৈ এতিয়া ভিডিঅ'টোত হৈ গ'ল আণ্টিৰ। আৰু এয়া মাম্পিও আজি বহুত দিনৰ পৰা কৰিমকৈ আজি যেতিয়া মুখখন বেছি মানে ৰাফ নিচিনা লাগিছে, তেতিয়া তাই মাছাজ কৰিব আহিছে। আৰু তাই ক্লিন আপ কৰে। তাইৰ স্কিনটো বহুত ধুনীয়া হয়, বহুত মানে গ্ল' থকা। ক্লিন আপ কৰি দিলে একদম গ্ল' আহি যায়। তাকে তাই দেখাই আছে ক'ত কি মলি হৈছে, বেছিকৈ ক'ত চফা কৰি দিব লাগে। এয়া কৰিলোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। ইমানতে ভিডিঅ'টো, আৰু অকণমানকৈ দেখাইছোঁ, আৰু আপোনালোকে ভাল পালে আৰু লাইক কমেণ্ট কৰি দিব দেই। আৰু যাতে আগলৈও এনেকৈ দেখাব পাৰোঁ মানে কি, দেখাব পাৰোঁ, কিন্তু চবেই মানে অনুমতি নিদিয়ে যে, সেইকাৰণে নেদেখাওঁ। এই আণ্টিৰ আকৌ ছ'চিয়েল মিডিয়াত এক্টিভ, মানে আণ্টি কৰিলোঁ মানে ভালেই পাইছে। আৰু আণ্টিৰ পৰা সুধি লৈছোঁ দেখাম নে নেদেখাম। আণ্টিয়ে ক'লে হ'ব দিবা। আৰু এয়া মাম্পিও সেয়াই আজিলৈ